চাওঁতে চাওঁতে বিহু আকৌ আহিল হয় অ' ঐ বহাগ চোন পালেহি ঐ বিহুটো আহিলে কিন্তু মনটো ভাল লাগি থাকে বুজিছ নকবি আৰু অসমীয়া হিচাপে আমাৰ বিহুটোৱে আছে গৈ দেচোন তাকে হয় অ' বিহুটো নাথাকিলে আমাৰ অসমীয়া মানুহবোৰৰ কি হ'লহেঁতেন তই একদম সঁচা কথাই কৈছ ৰ'দটো বৰ খাওঁ খাওঁকে আহিছে হয় অ' বহুত গৰম পৰিছে ৰ'দটো কাৰা দেখিছই নহয় ব'ল অকণ গছৰ ছাঁতে বহি লওঁগৈ ব'ল তালৈকে যাওঁ ব'ল চাইকেলখন ৰখাই লওঁ মেঘালী তই আহিলি ভালেই হ'ল দে মোৰ বিহুৱানখনৰ ফুলকেইটা বস্তা হোৱাই নাই নহয় ব'ল তই অলপ চাই ব'ল মোৰ কিন্তু ধন এবাৰ মা বিহুখন অলপ ভালকে পাতিব লাগিব বুজিছ তাকে আৰু কাইলৈ চহৰলৈও যাব লাগিব কিয় বা ঢোলটো এবাৰ টনাই নিব লাগিব এটা কাম কৰিবি তয়ো মোৰ লগতে ওলাবি বাৰু হ'ব দে ঐ শুনচোন এই বিহু বুলি মিটিং এখন দিব লাগিছিল নহয় মিটিং এখনতো দিব লাগিছিলে দেওবাৰ মানে মানুহখিনিক এবাৰ জনাই দিওঁ নেকি ৰচোন মিটিং বুলি ক'লেচোন তোৰ মোৰ বাহিৰে বেলেগ মানুহ নাথাকে সেইটোও হয় দে মিটিংখন দিয়াটোৱে ভাল হ'ব বুজিছ তাকে বুজিছ বাৰু এতিয়া যাওঁ ব'ল তোৰ আৰু মোৰ নাচনীৰ চাগে গাত তত নাইকিয়া হ'লে ব'ল ব'ল দে ব'ল মানুহখিনিক জনাওঁগে ব'ল 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 বিহু পালেহি বুজিছ তাকে এইবাৰ কামটো কৰিবই লাগিব কি কামো দাদা এইবাৰ কি হাজিৰা কৰিব লাগিব নেকি মোক হাজিৰা কৰা মানুহৰ নিচিনা লাগে নেকি নালাগে কিন্তু ইচ্ছা কৰিলে কৰিব পাৰো সেই তহঁতৰ লগত থাকিলে মোৰ একেবাৰে হিৰোৰ পৰা জিৰো হৈ যোৱা যেন লাগে হে আৰে হাজাৰ হওক মোৰ দৰে দম থকা ল'ৰা এটা গাঁৱত আৰু আছে নেকি সেইটো অৱশ্যে হয় এবাৰ মাত্ৰ তৰালি কানি ল'বলৈ দে তাৰপিছত চা তই তাৰমানে সেই কামটোৰ কথাহে ক'লি এতিয়া বুজিলি আৰু এইবাৰ বিহুততো সকলো সৰ্বা ময়ে তহঁতি মাত্ৰ মোৰ লগত থাকিবি ঠিক আছে আছো বাৰু কিন্তু যাদৱ এই জোন আৰু যে ধন সিহঁত দুইটাই এইবাৰ তৰালি আৰু মেঘালীৰ একদম পাছে পাছে ঘূৰি আছে শুনিবলৈ পাইছো এইবাৰ বিহুত হেনো সিহঁতে সৰ্বা বাদ দে না সিহঁতৰ কথা তহঁতে চিন্তা কৰিব নালাগে সেইবোৰ মই চম্ভালি ল'ম আৰে এবাৰ তৰালিক বিয়াখন পাতি ল'বলৈ দে না তাৰপাছত চা সিহঁতৰ বিলাই মই কি কৰোঁ আৰে এবাৰ তৰালিক বিয়া পাতি ল'বলৈ দে না তাৰপাছততো গোটেই সম্পত্তিৰ মালিক ময়ে ন তই কিন্তু বৰ খাটাৰাক দে বাছ ইমান দেৰি আহিব হোৱাই নাই নে ক'তনো থাকে নহয় মানুহ মাৰিবি দেই ইমান টাইম লাগে নেকি তোৰ গৰুকেইটা বান্ধি থৈ আহিছো ব'ল তেনেহ'লে এতিয়া তৰালিহঁতৰ ঘৰৰ পৰাই আহোঁগে তৰালি ঘৰৰ পৰাহে আৰম্ভ কৰ হ'ব দে মেঘালী ঘৰলৈকো যাম ব'ল ৰ পালোহি গম পাইছো আহ ব'ল দাদি অকণ ওলাই আছোন দাদি তহঁত আহিলি যে ভাল হৈছে আহিব লাগিছিল ৰাম আহিছে হনুমান তহঁত মানে ইয়াতে আছে তহঁত নহয় অকল মই আৰু তাই ক'ত যাব এইটোতো তাইৰে ঘৰ আছো না ভিতৰলৈকে আহা ইয়াত থাকিব নালাগে নেকি ভিতৰলৈকে ব'ল নালাগে দে ইয়াতে হ'ব নে কি ক ইয়াতে হ'ব তহঁত কিয় আহিলি কচোন কিয় আহিলি বিহু যে পালেহি খবৰ আছেনে ডাইটিক বিচাৰিছোঁ ডাইটিক মাত ডাইটি নাই ডাইটি বজাৰলৈ গৈছে তহঁত অলপ বহ ডাইটি আহি পাবহি ধন ভালেই হ'ল বুজিছ আজি দুইটাই বিহুৱানখন লৈয়ে যাব পাৰিম তাকে তৰালি তই পিছে মোলৈ বিহুৱানখন ৰাখিছনে নাই মোৰ সোণজনী
তোমাৰ বিহুৱান নাপালে কিন্তু মই এইবাৰ বিহুৱে নামাৰো। আইঐ হ'ব হ'ব ইমান চেনি দিব নালাগে কৌৱা পিতা আহিছে তহঁত বহ তহঁতে তুমি কথা পাত বল বল আমি ঘৰলৈকে যাওঁ তৰা ইমান লৰালৰিকে ক'ত যোৱা? ৰ'বাচোন মইচোন তোমাৰ কাষতে আহাচোন অলপ কথা পাতো। যাওঁ বাদ দে জোন আৰু ধন ৰখি আছে আমি তালৈকে যাওঁ জোন আৰু ধন কিয় কি কাৰণে? কিয় তহঁতে গম নাপাওঁ নেকি বিহুৰ মিটিং হৈ আছে যে হা বিহু মিটিং হৈছে অঁ আমি দেখোন গমেই নাপাওঁ বলচোন বল আমিও যাওঁ ব'ল আহ ঐ ঐ ৰচোন আহ তে আমাৰ বিহুখনো এবাৰ তেনেকেই হওক তহঁতে কি ক হয় তেনেকৈ হ'ব লাগে। আগত যেনেকে বিহুখন হৈ আহিছে এইবাৰো তেনেকে মুকলি বিহুখন হ'ব লাগে গতিকে সকলো লাগি কৰি আমি বিহুখন সোনকালে পাতিব লাগে নে তই কি ক নাই নাই যেনেকৈ আছে তেনেকৈ পাতিলেই হ'ল। অঁ তহঁতৰ যদি কিবা ক'ব লগা আছে ক নাই নাই আমাৰ একো ক'ব লগা নাই ন অঁ ঠিক আছে তে বিহুখন এইবাৰ এনেকেই পাতো আমি সোনকালে কিন্তু কামত ধৰিব হ'ল ইফালে বিহু আহি পালেহি এই তহঁতে গাঁৱৰ বাকী ছোৱালীখিনিকো কবি দুজনী ছোৱালী আহিলে বাকী গাঁৱৰ মানে বিহুখন তেনেকে নহয় নহয় বাকীখিনিওতো আহিব লাগিব দেচোন এই তহঁত কিন্তু হেৰি কৰিবি দেই তহঁতে কিহৰ মিটিং পাতিছ? মানুহ দেখোন নাই। অঁ তহঁত দুটা আহিলি ভালেই কৰিলি বুজিছ। হেৰি এই বিহু আহিছে যে তাকে মুকলি বিহুখনৰ কাৰণে আজি মিটিং দিছোঁ মানুহ আমাক দেখোন মাতাই নাই আমাকতো মাতা নাই। এই ক'বলৈ মানে কি হ'ল জানো যাকে পাইছোঁ তাকে কৈছোঁ আৰু বিহুৰ কি মিটিঙলৈ মানুহক কি ঘৰে ঘৰে মাতিব লাগে নেকি সেইটোতো চবৰে জ্ঞান থাকিব লাগে ন ঐ ৰাচুল তই তেনেকৈ জোৰকৈ কথা ক'লে নহ'ব নহয় কি জোৰকে কথা ক'ল নহ'ল ঠিক আছে বিহুখন পাতাত কোনো আপত্তি নাই কিন্তু এইবাৰ বিহু অলপ বেলেগ ধৰণে হ'ব লাগে। বেলেগ কি ধৰণে বেলেগ ধৰণে বেলেগ ধৰণে হ'ব লাগে। মুকলি বিহু অকণ ডাঙৰ সদায় কৰিব হৈ লাগিব। আহিছে সদায় মুকলি বিহুৱে হৈ থাকিব মুকলি বিহু হওক মুকলি বিহুৰ উপৰিও আমি এবাৰ ভাল আৰ্টিষ্ট এজন আনি ভাল ফাংচন এখন পাতিম আকৌ। ডাঙৰকৈ তই তেনেকে ক'লে নহ'ব নহয় কিয় নহ'ব? আৰ্টিষ্ট আনিব পৰা সামৰ্থ্য আমাৰ গাঁওখনৰ হোৱা নাই আৰে হ'ব লাগিব আনিব পাৰিব লাগিব। দেখিছ সেই আমি যাম নহয়। দুদিনৰ আগত বানপানীয়ে গাঁওখনৰ কি ক্ষতি কৰিলে তই দেখা নাই ৰাইজে ইমান টকা কেনেকে দিব দিব আমি ডিমাণ্ড কৰিম আমি ডিমাণ্ড কৰিম অ, ইমান কৰিলে নহ'ব ইয়াত মুকলি বিহু সদায় দিব লাগিব মুকলি বিহু সদায় হৈ আছে হ'ব লাগিব তহঁতে কি কয় একো মাত নেমাতে যে কিয় আৰে মুকলি বিহু হোৱাত কিবা কোনো এটা ক। আপত্তি নাই মুকলি বিহু হোৱাত কোনো আপত্তি নাই কিন্তু ৰাতি ভাল ছিংগাৰ এজন আহি ভালকে ফাংচন এখন হ'ব লাগে। হ'ব লাগিব এইবিলাকে কথা নহ'ব মুকলি বিহু হ'ব লাগিব মুঠতে মুকলি বিহু হ'ব ইয়াত নাই তেনেকৈ হ'লে বিহু নহ'ব তহঁতে কোৱা ল'লে নহ'ব নহয় মুকলি বিহু হোৱা আজি কিমান বছৰ হ'ল এই ৰচোন এক মিনিট। ইমান হুলস্থুলখন শেষ নকৰিবি। কথা এক মিনিট শেষ কথা এইটোৱেই যদি ইয়াত বিহু হয় তেনেহ'লে আমাৰ মতে হ'ব আৰু নহ'লে নহয়। ইয়াত আৰু আমাৰ মুকলি বিহু ডাঙৰ হ'ব ফাংচন লাগিবই ইয়াত মুকলি বিহু হ'ব হ'বই নাই নহ'ব এনেকে ক'লে হ'ব নেকি কি কথা এতিয়া চাহ একদম চাহ শান্ত শেষবাৰৰ কাৰণে কৈছোঁ যদি বিহু হয় আমাৰ মতে হ'ব অকণ বেলেগ ধৰণে বিহুখন পাতিম ৰাতি ফাংচন হ'ব আৰ্টিষ্ট আহিব আৰু যদি নহয় তেনেহ'লে বিহু নহয় এয়া মোৰ শেষ কথা। ঠিক আছে বল আহ ঠিক আছে এইবাৰ আমিও বিহু নাপাতো বল দিয়া বিহুৱে নাপাতো বল ঐ জোন ৰচোন ঐ যাদৱ তই ৰ না জোন ধন এইবাৰ আমাৰ বিহুখন নহয় অ' ধন বৰ বেয়া লাগিছে অ' হ'ব দে দুখ নকৰিবি বহাগৰ শেষলৈ হ'লেও কিবা এটা হ'ব আহ ঘৰলৈ যাওঁগৈ সন্ধিয়াও লাগিল ব'ল আজি বৰ দুখ লাগিছে অ' চাচোন সেই গছজোপাৰ তলটো কিমান উকা উকা লাগিছে সদায় হৈ থকা বিহুখন এইবাৰ হৈ নুঠিলেও ধন দুখ নকৰিবি গাঁৱৰ কিছুমান মানুহৰ কাৰণে আজি বিহুখন নহ'ল সেইবুলি তই দুখ কৰি থাকিলে হ'ব জানো আৰে বিহুৰ দিনাখন যদি দুখ কৰোঁ
কেনেকে হ'ব ধন? তাকে একদম হাঁহি থাকিব লাগিব। সৌ আছা তৰালি আৰু মেঘালীও আহিছে। জোন, তৰালি এই বিহুৱানখন তোলৈ বৰ মৰমত আনিছো অ'। এইখন ল, ময়ো তোলৈ আনিছো, নিজে বোৱা। তৰালি ধুনীয়া লাগিছে। আজিৰ এই বিহুৰ দিনতো তোৰ এই বিহুৱানখন বৰ উকা উকা লাগিছে অ'। দুখ নকৰিবি জোন। ঐ জোন, বিহুখন যি হ'ল হ'ল, এইবাৰ পতাই নহ'ল। দুখ কৰি থাকিলে কি হ'ব? আহ, আমিয়ে এফাকি বিহুকে গাওঁ। দে বিহুকে মাৰো। আজয় নেৰিবা। দে, তই গা, মই ধৰি যাম লগত। ঐ অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতোত কৈছে নে হৰৈ মাকো, ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহু, ঐ নাপাতি কেনে কৈ থাকো।